নমস্কাৰ এজন বিচ্ছিন্ন ব্যক্তি এই বিশিষ্ট বিশিষ্ট এজন বিশিষ্ট ব্যক্তি যিজনক আমি সাহিত্যৰ ভঁৰাল বুলি ক'ব পাৰোঁ জ্ঞানৰ ভাণ্ডাৰ বুলি ক'ব পাৰোঁ বিদ্যাৰ সাগৰ বুলি ক'ব পাৰোঁ হয় এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ত মই অতুল বৰা আৰু আপোনালোকে চাই আছে এবি ষ্টুডিঅ' নমস্কাৰ এজন অসমৰ খ্যাত জ্ঞানী পণ্ডিত আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে যিজনৰ ভাষ্যত আপোনালোকেও কিবা এটা শিকিব পাৰিব আৰু আমাৰ চেনেলটোৰ টিআৰপি বাঢ়িব কান্দে কালে কি ওলাই যায় বাৰ হয় নমস্কাৰ মহাশয় আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনালোঁ আৰু ক্ষমা কৰিব আমাৰ গামোচাত ধন্যবাদ হয় মহাশয় আমাৰ দৰ্শকক আপোনাৰ বিষয়ে কিবা এটা অলপ কৈ দিয়ক হয় নমস্কাৰ মোৰ নাম থাক অভদ্ৰ নেকি মোৰ নাম মানে সেইটো নহয় লেতেৰু পাঠক কথা ভালকৈ ক'বা কি অভদ্ৰ কেলা হয় মহাশয় আপোনাৰ জ্ঞানৰ সম্পৰ্কে বহুতো তথ্য মই সংগ্ৰহ কৰিলোঁ ইতিমধ্যে সুধিম গোটেইখিনি কথা সুধিম তাৰ আগতে দৰ্শকৰ ফালৰ পৰা নহয় মোৰ ফালৰ পৰা এটা পাৰ্চনেল কুৱেশ্যন আছে আপোনাৰ হয় সোধক ছাৰ আপোনাৰ ঘৈণীজনী কিন্তু মজা চুপ থাকা মই দেখি আছো খালি প্ৰেছ কনফাৰেন্স পাতে মোৰ এগেইনষ্টত নহয় খালি মোৰ অকল ঘৈণীজনীৰ ওপৰত খালি মোৰ ঘৈণীজনীৰ ওপৰত চুপ নহয় মানে ছাৰ কি নহয় বে মোৰ লগত যুঁজিব লাগে মোৰ ছোৱালী আৰু মোৰ ঘৈণীয়েকৰ লগত যুঁজিব নালাগে এইখিনিতে সময় খন্তেক বাণিজ্যিক বিৰতি আমাৰ অনুষ্ঠানটি শেষলৈকে চাই থাকক আচ্ছা দেই চাহ আনবাল মাথা চাথা বিষাই গৈছে ছাৰ চাদা আছে নি সেই নাই কালিৰ পৰা চাদা খাব পোৱা নাই ভিক্ষাই দিছে দাদা কেমেৰা অন কৰিলোঁ হয় বিৰতিৰ পাছতে বুকু হপ কৰি যোৱা হাঁহিটোৰ সৈতে মই অতুল বৰা আৰু আজি অনুষ্ঠানৰ বিশেষ কাৰণটোলৈ উভতি আহোঁ আৰু পোনপ্ৰথমে মই ছাৰলৈ এটা প্ৰশ্ন যে ছাৰ যিহেতু আপুনি জ্ঞানৰ ভঁৰাল বিদ্যাৰ সাগৰ গতিকে আমাৰ অসমত বৰ্তমান হাবি জংঘল গছ গছনিবোৰ কাটি এটা ডাঙৰ প্ৰজেক্ট বনাইছে ডাঙৰ বিল্ডিং বনাইছে কিন্তু গছ ৰোপণকাৰী নাই কোনো গছ ৰোপণ নকৰে সেই সন্দৰ্ভত আপুনি কি ক'ব হয় খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আমাৰ অসমত সঁচাকৈ গছৰ পৰিমাণ তেনেই নগণ্য হৈ আহিছে গতিকে অসম চৰকাৰে ইয়াত এটাই উপায় ল'ব লাগিব প্ৰত্যেকজন মদাহীক এজোপা গছৰ ৰোপণৰ বিনিময়ত এটাকৈ কোৱাৰ্টাৰ দি দিয়ক চাব অসম চৰকাৰে এক মাহৰ পিছত অসমৰ গছৰ বাহিৰে একোৱে নেদেখাব মই চেলেঞ্জ দিছোঁ হয় মহাশয় দ্বিতীয়টো প্ৰশ্ন মই ৰাইজৰ হৈ সুধি দিছোঁ যিহেতু আমাৰ অসমত বৰ্তমান শিক্ষাৰ হাৰ খুব কমি গৈছে ল'ৰা ছোৱালী শিক্ষাৰ একেবাৰে নাইকিয়া হৈ গৈছে শিক্ষিত মানুহৰ অভাৱ হৈ গৈছে তাৰ সেইটো সন্দৰ্ভত আপুনি কি ক'ব ল'ৰা ছোৱালী পঢ়াৰ পিছতো শিক্ষা বেছি দূৰ আগবঢ়াব পৰা নাই সেই সন্দৰ্ভত আপুনি কি ক'ব দেউতা মাই কলেজত পঢ়াব দিছে আমি বিনামূলীয়া এডমিশ্যন কৰি দিছোঁ মাকে ৰাতিপুৱা ভাত খাই ল'ৰাটোক কলেজলৈ পঠায় যে মোৰ ল'ৰা ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু আমাৰ হয় ধন্যবাদ ছাৰ আৰু আমাৰো টাইম হৈ আহিছে অনুষ্ঠানটি সামৰিব হ'ল গতিকে ভৱিষ্যতে আৰু আশা কৰিম যে যাতে আমাৰ অনুষ্ঠানলৈ আকৌ এবাৰ আহিব নিশ্চয় কিয় নাহিম ঠিক আছে অ'কে ধন্যবাদ বাই চলো আহিছোঁ কেমেৰা বন্ধ কৰ সেই মালটো দে দাদা এইটো মিঠাতেল মালটো কি হ'ল দে থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড আৰু গাইজ যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মই ৰাতি 10টা 11 12টা বাজি গ'ল এতিয়ালৈকে ভিডিঅ' বনাই আছোঁ দিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি যাওক